আজি সভাখন হৈছে আমি 2018 চনত শিক্ষক সমাজ আৰু সদিয়াবাসী ৰাইজ একত্ৰিত হৈ হেল্ল' ভিউৱাৰ্ছ নমস্কাৰ আমি 2018 চনতে শদিয়াৰ তেতোত্তীৰ্ণ শিক্ষকসকলে এখন ভাওনা অনুষ্ঠিত কৰিছিলোঁ ভাওনাখনৰ নাম আছিল বিপ্ৰ দামোদৰ ৰাইজে চাই খুব ভাল পাইছিল প্ৰশংসা কৰিছিল তাৰপিছত দুবছৰ ধৰি লকডাউন হ'ল আৰু বিভিন্ন অসুবিধাৰ কাৰণে আমি কোনো ভাওনা অনুষ্ঠিত কৰিব পৰা নাছিলোঁ কিন্তু এবাৰ পুনৰ আমি তেতোত্তীৰ্ণ শিক্ষকসকলে লগতে শদিয়াৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগত আৰু শদিয়াবাসীৰ ৰাইজৰ সহায় লৈ পুনৰবাৰ ভাওনা এখন অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ তাৰ কাৰণে আজি আমি এখন ফাৰ্ষ্টখন অফিচিয়েলি মিটিং অনুষ্ঠিত কৰিছোঁ পূৰ্ণ আখৰখিনি মোৰ লগত নাই যিমানখিনি আছে তাকে যুক্তাই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ ঢেৰ ভুল ভ্ৰান্তি হ'ব পাৰে তাৰ বাবে মাফ কৰিব আৰু চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব
চাপাখোৱা ৰাজহুৱা খেলপথাৰৰ মুকলি মঞ্চটোত আমি ভাওনা প্ৰদৰ্শন কৰিম। এইফালে আমাৰ গান্ধাৰী বাইদেউ ইফালে বা সিফালে কাম কৰি আছে আৰু এইটো ধুনীয়াকৈ এটা কাঠৰ আমাক ষ্টেজ বনাই দিলে শদিয়াৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল যতীন গগৈ ছাৰলৈ বহুত ধন্যবাদ থাকিল আৰু খুব ধুনীয়াকৈ সজাব কালিলৈ পূৰা একদম ভাওনাৰ কম্পিটিশ্যনবিলাক যেনেকৈ হয় তেনেধৰণে ষ্টেজটো সাজি দিছে। মুকলি মঞ্চৰ একদম মাজভাগতে লোৱা হৈছে ষ্টেজটো, সকলোৱে চাবলৈ আহে যে পৰহিলৈ। নাম প্ৰসংগ সেৱা সৎকাৰ সকলোখিনি হৈ গ'ল। এতিয়া আমাৰ আখৰা আৰম্ভ হ'ব। ওচৰৰ পাজৰৰ ৰাইজ সকলো আহিছে চাবলৈ আৰু আমাৰ পৰিচালক আৰু বায়ন আহিছে সুদূৰ আমগুৰিৰ পৰা। পৰিচালক হ'ল ৰক্তিম বৰা আৰু মুখ্য বায়ন হ'ল মঞ্জিত বৰুৱা। হাই কুন্তি। পদ্মাৰ প্ৰৱেশ চলি আছে আৰু মই পদ্মাৰ চৰিত্ৰত অভিনয় কৰিছোঁ আৰু সকলো ভাৱৰীয়াই আৰু অন্যান্য সকলো লোকে ইমান কষ্ট কৰিছে ভাওনাখনক লৈ। দিনত স্কুলৰ পৰা আহি আকৌ কালেকশ্যনৰ কাম, ৰাতি থাকে আখৰা আৰু সকলোৱে দেহে লাগিছে 15-20 দিন হ'ল সকলোৱে আমি আখৰা কৰি আছোঁ এখন ৰাইজক এখন সুন্দৰ আৰু উন্নতমানৰ ভাওনা যাতে আমি ৰাইজক উপহাৰ দিব পাৰোঁ তাৰ বাবে সকলোৱে চেষ্টা কৰিছোঁ আৰু ৰাইজে ভাল পাব বুলি আশা কৰিছোঁ আৰু যদি কিবা ভুল ভ্ৰান্তি হয় তাৰ বাবে সকলোৱে যেন মাফ কৰে।